নমস্কাৰ পুনৰ এবাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ আনটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে যি RPF কনষ্টেবলৰ যি 2024 চনৰ এপ্লিকেশ্যন এপ্লাই কৰিছিলে তেওঁলোকৰ যি ষ্টেটাছ চেক কৰাৰ যি ষ্টেটাছ সেইটো লিংক এক্টিভ কৰা হৈছে। তেওঁলোকে ইতিমধ্যে নিজৰ যি এপ্লিকেশ্যন ষ্টেটাছ তেওঁলোকে চেক কৰিব পাৰে আৰু RPF কনষ্টেবল যি RRB ৱেবছাইট আছে তাত তেওঁলোকৰ এটা নতুনকৈ এটা ভেৰিফিকেশ্যন কৰিব লাগিব। সেই ভেৰিফিকেশ্যন কেনেকৈ কৰিব কিদৰে কৰিব আজিৰ ভিডিঅ'ত দেখুৱাম। চ' গতিকে এইটো ভিডিঅ'ত আপোনালোকে লাষ্টলৈকে চাব আৰু যদি ইনফৰ্মেটিভ লাগে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে এইটো ৱেবছাইটলৈ আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে। তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো ৱেবছাইটলৈ আহিব পাৰে। আপোনালোকে যিসকলে আগতে এপ্লাই কৰিছিলে তেওঁলোকৰ অলৰেডি একাউণ্ট বনোৱা আছে বা বনাই থোৱা আছে। চ' তেওঁলোকে যি ইয়াত এপ্লাই বাটন বুলি এটা অপশ্যন দেখা পাইছে যি ওপৰত টপ বাটনত, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে তাত এটা দুটা অপশ্যনত আহিব, ক্ৰিয়েট একাউণ্ট আৰু ৰেজিষ্ট্ৰেশ্যন বুলি এটা মানে অলৰেডি হেভ এ একাউণ্ট, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি ভেৰিফিকেশ্যন অৰ্থাৎ যি ইমেইল ID আৰু পাছপৰ্ট দি পেলাই আপোনালোকে যি আই এম নট এ ৰবট তাত টিক মাৰ্ক চিন দি পেলাই তলত যি লগইন বটন আছে তাত ক্লিক কৰিব। আৰু যিসকলে এতিয়ালৈকে পাছপৰ্ট মনত ৰখা নাই বা পাহৰি গ'ল তেওঁলোকে ফৰগেট পাছপৰ্টত দি পেলাই তেওঁলোকে নিজৰ পাছপৰ্টখন ফৰগেট কৰিব পাৰে। লগইন হোৱাৰ লগে লগে আপোনালোকৰ এটা ন'টিফিকেশ্যন পপ আপ আহিব। তাত আপোনালোকৰ দেখা পাইছে যে আধাৰ ভেৰিফিকেশ্যন, অৰ্থাৎ ইয়াত আপোনালোকৰ যি আধাৰ কাৰ্ড এই আধাৰ কাৰ্ডখন ভেৰিফাই কৰিব লাগিব পুনৰ। সেইটোৱে হৈছে আপোনালোকৰ নতুন আপডেট। ইয়াত আপোনালোকে যি আপোনালোকৰ আধাৰ কাৰ্ড এইটো OTP বেছত আপোনালোকে নিজৰ যি আধাৰ কাৰ্ড লিংক কৰিব লাগিব। ইয়াত আপোনালোকে ওচৰতে যি জেনেৰেল OTP আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি আধাৰ কাৰ্ড লিংক মোবাইল নাম্বাৰ আছে তালৈ এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব লাগিব। এণ্টাৰ কৰাৰ পাছত আপোনালোকে ইয়াত এটা আই এম হেয়াৰ এনেকৈ যি মেছেজ আছে অৰ্থাৎ টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে তাত টিক মাৰ্ক চিন দিব লাগিব। তাত টিক মাৰ্ক দি দিব আৰু টিক মাৰ্ক দিয়াৰ লগে লগে ভেৰিফাই অপশ্যনত ক্লিক কৰি ভেৰিফাই কৰি ল'ব। ভেৰিফাই কৰাৰ লগে লগে আপোনালোকৰ ইয়াত আপোনালোকৰ যি এপ্লিকেশ্যন ষ্টৰি তাত যাব। যোৱাৰ পাছত আপোনালোকৰ যি এপ্লিকেশ্যন ষ্টেটাছ তাতে আপোনালোকে দেখা পাব যে ইয়াত কি হৈছে, কেতিয়া এডমিট কাৰ্ড বা জেনেৰেট হ'ল নে নাই ইয়াত চব দেখা পাব। চ' গতিকে এনেধৰণে আপোনালোকৰ যি নতুন আপডেট RRPFৰ পৰা সেই আপডেট আপোনালোকৰ ইয়াত দেখুওৱা হৈছে। চ' গতিকে যদি এই ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে লাইক কমেণ্ট কৰি দিব আৰু কিবা অসুবিধা হ'লে মোক কমেণ্টত জনাই দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ৰাখিব বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন পাবলৈ। আৰু অতি সোনকালে এই RPFৰ যি এডমিট কাৰ্ড কনষ্টেবলৰ সোনকালে ৰিলিজ হ'ব। চ' গতিকে আপোনালোকক আগতীয়াকৈ জনাই দিম। সেইকাৰণে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে আৰু সেই ইউটিউব চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' আজিৰ ভিডিঅ'টি ইমানেই আছিল। শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংকছ ফৰ ৱাচিং।